নমস্কাৰ প্ৰিয় দৰ্শক, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে। আজি এযোৰ কাপোৰ আপোনালোকৰ ওচৰত দেখুৱাবলৈ ওলাইছোঁ। কাপোৰযোৰ ৰেডি কৰিলোঁ। এইযোৰ এখন মেখেলা হয়। এইখন মেখেলা, তাত মই এপ্লিক আৰু ফেব্ৰিকৰ কাম কৰিছোঁ, লগত ষ্ট'ন আছে মাজে মাজে। মেখেলাখন সম্পূৰ্ণভাৱে মই চিলাই থৈ দিছোঁ। এটা লাইন দিছোঁ এনেকৈ, ওপৰত আৰু এইকেইটা বুটা দুইফালে এনেকেই আছে। চাদৰখন দেখুৱাম। এইখন চাদৰ। চাদৰখন মই আঁচলত এনেকৈ দিছোঁ, মেখেলাখনৰ নিচিনাকৈ। মাজে মাজে এটা সৰু সৰু বুটা, আৰু ছাইডটোত মই এনেকৈ গোটেই ছাইডটোত এনেকৈ বৰ্ডাৰ এটা দি দিছোঁ। আৰু এই ছাইডত এটা মই কাটৱৰ্ক কৰিছোঁ। কাপোৰযোৰ যিহেতু অলপ বহল আছিল, চাদৰখন যথেষ্ট বহল, কিন্তু বেছি বহল হ'লেও মানে কাপোৰবিলাক পিন্ধিবলৈ অলপ অসুবিধা হয়। সেইকাৰণে মই দুইটা ছাইডে কাটৱৰ্ক কৰিলোঁ, যাতে দুইফালে 1 ইঞ্চ কৰি পেলাই মানে কাটা যায়। তেনেকৈ কাটোতে অকণমান ঠেক হৈছে আৰু চাদৰখন খুব বেছি নহয়, কিন্তু জোখত হৈছে আৰু কাপোৰখন, তেতিয়া পিন্ধিবলৈ অলপ সুবিধা হ'ব। এইটো দহিটো এনেকেই দিছোঁ। কাপোৰযোৰ মানে দেখাত টচৰ যেন লাগিছে, কিন্তু টচৰ নহয়। এইটো এটা থান কাপোৰ হয়, অৰ্ডাৰ কাপোৰ যিহেতু। আজি মই কাপোৰযোৰ দিব লাগিব। কাইলৈ যিহেতু সৰস্বতী পূজা, গতিকে কাপোৰযোৰ সম্পূৰ্ণকৈ ৰেডি কৰিলোঁ। কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। ওচৰৰ খুৰী এগৰাকীয়ে দিছিলে মোক কৰিবলৈ। মই আজি দিব লাগিব কাপোৰযোৰ। কেনেকুৱা লাগিছে ক'বচোন। যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু যদি মোৰ পৰা অৰ্ডাৰ কৰিব বিচাৰে, স্ক্ৰীণত মোৰ নাম্বাৰটো দি থ'ম, সেই নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰিব। কিন্তু ইয়াত মানে ব্লাউজ পিচ নাই, যিহেতু থানটো আনিলে, কিন্তু তেওঁলোকেও গম নাপালে যে তাত ব্লাউজ পিচটো আছে নে নাই। চাব লাগিছিল, কিন্তু নোচোৱাকেই মোক দি দিলে কাপোৰযোৰ। মই ইয়াত আহি পেলাই কাটি পেলাই চাইছোঁ যে তাত ব্লাউজ পিচটো নাই, কিন্তু ব্লাউজ পিচটো থাকিলে ভাল লাগিল হয়। কিন্তু কথা নাই, ইয়াত যিকেইটা ফুল আছে সেই ফুলৰ লগত মিলাই তেওঁলোকে ব্লাউজটো পিন্ধিব পাৰিব, বা পিছত বনাইও ল'ব পাৰিব। কাপোৰযোৰ ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন। থেংক ইউ ছ' মাছ।